নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ প্ৰত্যেকে ভালে আছে। যিসকলে আছাম গাইডৰ এই চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে সিহঁতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি ভাল খবৰ যে অহা 7 জুন তাৰিখে HSLC এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। এইটো এটা অফিচিয়েলি টুইট হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে টুইট কৰিছে 3 জুন তাৰিখে যে 7 জুন তাৰিখে HSLC এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে বহুত দিন ধৰি অধিক আগ্ৰহেৰে বাট চাই আছিলে কেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব। ধৈৰ্যৰ অন্ত পৰিলে। এতিয়া তোমালোকৰ ৰিজাল্টবিলাক চাব পাৰিবা। ৱেবছাইট অফিচিয়েল ৱেবছাইট হয় য'ত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। চ' 1 নম্বৰ ৱেবছাইটটো যিটো হয় www.sebaonline.org এই লিংকত গৈও তোমালোকৰ ৰিজাল্ট চাব পাৰিবা। আৰু www.resultassam.nic.in ইয়াত গৈও তোমালোকৰ ৰিজাল্টবিলাক চাব পাৰিবা। আৰু আছাম গাইডত এনেকুৱা কিছুমান লেটেষ্ট আপডেট পাই থাকিব। তোমালোকক বেষ্ট উইচেছ থাকিলে যাতে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰা আৰু এখন ভাল কলেজত যাতে নাম লগাব পাৰা। চ' তাকেই কামনা থাকিলে ডেছক্ৰিপশ্যনত আমাৰ ৱেবছাইট লিংকটো দিয়া আছে, তাত গৈও তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো অলপ হ'লেও ইনফৰ্মেশ্যন পোৱাৰ নিচিনা পাইছে তেতিয়াহ'লে লাইক কৰক। আৰু তুমি এতিয়াও